নমস্কাৰ বন্ধু বান্ধৱীসকল প্ৰথমে সকলোকে আসাম সাৰ্ভিস চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলো যে কেনেকৈ আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰিব সেই বিষয়ে, আৰু সেই ভিডিঅ'টো যদিহে আপুনি চোৱা নাই তেনহলে ডেসক্ৰিপচনত তাৰ লিংক দি থোৱা হৈছে, আপুনি চাই ল'ব পাৰিব। এই ভিডিঅ'টোত মই আপোনালোকক কম আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডখন লিংক হ'ল নাই, কেনেকৈ আপুনি চেক কৰিব সেই বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ পাছত আপুনি আপোনাৰ মোবাইলতে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডখন লিংক হ'ল নাই চেক কৰি ল'ব পাৰিব। গতিকে পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ যাওঁ। আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক হ'ল নাই চেক কৰিবৰ বাবে আপোনালোকে প্ৰথমে এই ৱেবছাইটটোলৈ আহিব লাগিব। প্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইল বা কম্পিউটাৰৰ কোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব, যেনে ক্ৰম ব্ৰাউজাৰ, আৰু তাত আপোনালোকে rcms.assam.gov.in এনেদৰে লিখি সাৰ্চ কৰি দিব, আৰু সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে এই ৱেবছাইটটোলৈ আহি যাব। আপোনালোকৰ সুবিধাৰ বাবে মই ডেসক্ৰিপচনত এই ৱেবছাইটটোৰ লিংক দি থৈছো, তাত ক্লিক কৰিও আপোনালোকে এই ৱেবছাইটটোত ভিজিট কৰিব পাৰিব। ৱেবছাইটটোলৈ অহাৰ পিছত ওপৰলৈ ৰেচন কাৰ্ড বুলি এটা আইকন আপোনালোকে দেখিবলৈ পাব, আৰু ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে তললৈ ৰেচন কাৰ্ড ডিটেইলছ এনেদৰে দেখিবলৈ পাব, আৰু ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকে দেখিবলৈ পাব, আৰু ইয়াত এই কেপচাটো ফিলআপ কৰি সিম্পলি ভেৰিফাইড ক্লিক কৰি দিব। আৰু ভেৰিফাইড ক্লিক কৰাৰ লগে লগে এনেদৰে এখন নতুন ইণ্টাৰফেচ আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ ষ্টেট নামটো আগতীয়াকৈ সিলেক্ট হৈয়ে থাকিব। ইয়াত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি বহাই দিব, আৰু ইয়াত ক্লিক কৰি আপোনালোকৰ ডিস্ট্ৰিক্টৰ FCS আৰু CA অফিসটো এনেদৰে সিলেক্ট কৰি দিব। আৰু ইয়াত ক্লিক কৰি আপুনি একচুৱেলি কোনটো FCS বা CA অফিসৰ অন্তৰ্ভুক্ত হয় সেইটো আপুনি সিলেক্ট কৰি দিব। আপোনালোকৰ ওচৰৰ যিটো হয় সেইটো আপুনি সিলেক্ট কৰি দিব এনেদৰে। আৰু ইয়াত FPS অৰ্থাৎ আপোনাৰ ৰেচন কাৰ্ড ডিলাৰজনৰ নাম ইয়াত দি দিব। তাৰপিছত স্কিমৰ ইয়াত ক্লিক কৰি অল সিলেক্ট কৰি দিব। ষ্টেটাছৰ ইয়াত ক্লিক কৰি সিলেক্ট অলত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজটো সিলেক্ট কৰি দিব আপোনালোকে। তাৰপাছত RC ষ্টেটাছত ক্লিক কৰি অল সিলেক্ট কৰি দিব। ৰিপৰ্ট নেমত ক্লিক কৰি FPS ৱাইজ RC এণ্ড মেম্বাৰ ডিটেইলছত ক্লিক কৰি দিব। আৰু সকলোখিনি ফিলআপ কৰি হোৱাৰ পিছত সিম্পলি ভিউ ৰিপৰ্টত ক্লিক কৰি দিব। ভিউ ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব পাৰে, আপোনালোকে ৱেইট কৰিব। আৰু তললৈ এখন চাৰ্ট আপোনালোকে দেখিবলৈ পাব। এই চাৰ্টখনত আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ ডিলাৰৰ আণ্ডাৰত যিমানখিনি মানুহৰ ৰেচন কাৰ্ড আছে সকলোৰে সবিশেষ ইয়াত দেখিবলৈ পাব। আৰু ইয়াত আপোনালোকে আপোনালোকৰ আধাৰ নাম্বাৰবোৰ, যিসকলৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক হৈছে তেওঁলোকৰ নামৰ বিপৰীতে আধাৰ কাৰ্ডৰ নাম্বাৰবোৰ দেখিবলৈ পাব। আৰু যিসকলৰ আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ড লিংক হোৱা নাই তেওঁলোকে ইয়াত তেওঁলোকৰ আধাৰ নাম্বাৰবোৰ দেখিবলৈ নাপাব। গতিকে আপোনালোকে এনেদৰে আধাৰ কাৰ্ডৰ সৈতে ৰেচন কাৰ্ডখন লিংক হৈছে নাই চেক কৰিব পাৰিব। সো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থ'ব, তেতিয়া আপুনি আমাৰ সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পোনপ্ৰথমতে পাই থাকিব।